আপোনালোক কেইটামান কথা ক'বলৈ একদম ভিডিঅ'টো স্কিপ কৰি নিদিবি। স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। মুঠতে ভিডিঅ'টো একদম লাষ্টলৈকে চাবচোন আপোনালোকে, আৰু গুৰুত্ব সহকাৰে কথাটো শুনিব। একদম মই যিকেইটা কথা ক'ম একদম ৰাইট কথা ক'ম, একদম ৰাইট কথা ক'ম। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ চেনেলটো যদি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু আপোনালোকে মৰমৰ আশীৰ্বাদ দিব, নিজৰ ছোৱালী বুলি আৰু নিজৰ বাই ভনী বুলি মৰম চেনেহ আশীৰ্বাদ দিব বুলি মই আশা কৰিলোঁ। গতিকে মেইন কথাটো হ'ল চাওক, মই একদম এই যে যোৰহাটৰ ঘটনাটো লৈ কথা এটা ক'ম, একদম যিখিনি কথা ক'ম মই ৰাইট কথা ক'ম। চাওক এতিয়া চাওক, অনুপমা বাইদেউ যিটো কৰিলে নিজৰ ছোৱালী, নিজৰ ল'ৰা বোৱাৰী আৰু ঘৰৰ ওচৰৰ যিখিনি কৰিলে সেইটো বহুত দুখজনিত খবৰ। দুখ লাগে যিহেতু এগৰাকী ছোৱালীক নিজৰ মা দেউতাই তুলি তালি ডাঙৰ দীঘল কৰি আজি বাহিৰলৈ গৈ পেলাই পঢ়িছে, শুনিছে আৰু ডাঙৰ ডাঙৰ মানুহ হৈছে। আজি আমি এনে কথা ক'ব পাৰিছোঁ, ওলাইছোঁ, আমি কাৰ কাৰণে? অকল মা দেউতাৰ পৰাহে আমি হৈছোঁ, হয় নাই কওকচোন বাৰু? অটো লিখিব শিকিলোঁ কাৰ পৰা? মাৰ পৰা। মাটো ক'ব শিকিলোঁ মাৰ পৰা। মুঠতে মানুহ সঁচাই ইমান নিকৃষ্ট নীলাজ কাণ্ড কৰিব নালাগে। খুবেই এটা বেয়া লাগে। হয়তো তই চাব নোৱাৰিলোঁ যদি ইমানে টকা পইচা নাই, হয়তো তই অকণমান ক'বতো হাজিৰা কৰি যিবোৰ ল'ৰা ছোৱালী মাতৃ পিতৃ বুলি মৰম চেনেহ আছে, তেওঁ টকা পইচা নহ'লেও হাজিৰা কৰি হ'লেও খুৱাব নিজৰ মাতৃ পিতৃ। যিবোৰ ল'ৰা ছোৱালী মৰম চেনেহ নাই, তেওঁলোকে যিমান এটা ইঞ্জিনিয়াৰ কৰক, প্ৰফেচাৰ কৰক বা যি কৰক, তেওঁলোকে সেই মাক দেউতাকক চাব নোৱাৰে। আৰু মোৰ এটা খুবেই বেয়া লাগিছে, হয়তো ল'ৰা ছোৱালী নাই, বেয়া লাগিলে দেই। আৰু ওচৰৰ মানুহখিনি কি কৰি আছিলে? আৰু এতিয়া আমিতো কাৰোবাৰ ওচৰৰ মানুহ ঘৰত কেতিয়াবা যদি কোনোবা নাহিলে, তেওঁলোকৰ ঘৰত মানুহৰ ইমান দিন নাই দেখা, কিনো হৈছে বুলি খবৰ এটা লওঁ, তেওঁ সেই মানুহজনী ওচৰ চুবুৰীয়া মানুহ নাহিলে নে খবৰ এটা ল'বলৈ? সেইটোখিনি বেয়া কৰিলে। ওচৰ চুবুৰীয়া মানুহে খবৰ লোৱাটো বহুত ডাঙৰ কথা, বহুতেই ডাঙৰ কথা, গম পাইছেনে? আৰু এই যে এতিয়া ছোৱালীজনীয়ে পূৰা ইংলিছত যে সাংবাদিকৰ আগত টকিং কৰি আছে, সেই টকিং কৰিবলৈ তাই ক'ৰ পৰা শিকিবলৈ বাৰু? ইংলিছত যে পূৰা কথা কৈ আছে। অকল মাতৃ আৰু পিতৃৰ পৰা আপোনালোকে ইমান পঢ়িনো ডাঙৰ মানুহ হ'বলৈ বিচাৰিলে। আৰু ল'ৰা বোৱাৰী হয়, ল'ৰা বোৱাৰী বা কি কৰিছে, বাহিৰত গৈ কাম কৰিছে মেলিছে, হয় কিছুমান শাহু শহুৰ লগত বোৱাৰী মিল নহয়, কিন্তু নিজৰ ছোৱালীজনীতো আছে নহয়, নিজৰ ছোৱালীটো অকণমানো দয়া নাই, মমতা নাই, ইমান যে আজি ডাঙৰ মানুহ কৰিলে মা দেউতাই, সেই ডাঙৰ মানুহ ক'ৰ পৰা হ'লেও কি নাই সেইটো মূল্য বুজি নাপালে। এতিয়া ইংলিছত সাংবাদিকৰ লগত টকিং কৰিছে। আৰু মই বোৱাৰীৰ কথা নকওঁ, খালি মই বোৱাৰীৰ কথা কেলৈ নকওঁ কৈছোঁ। চাওক, মই এজেগাত ফুৰিবলৈ গৈছোঁ, তেতিয়া দেখিছোঁ শাহু শহুৰে বোৱাৰীজনী সদায় অকল বোৱাৰীজনী দুখিলেও নহয়, বোৱাৰীজনী যিটো ব্যৱহাৰ কৰিলে নহয়, বোৱাৰীজনী ইমানেই ভাল একদম মা দেউতাক ইমানেই সন্মান কৰে শাহু শহুৰক। যেতিয়া অকল সেই শাহু শহুৰে লোকৰ ঘৰে গৈ বোৱাৰী বদনাম কৰে, বোৱাৰী বস্তু নানিলে আমুক, কিন্তু সেইটো বেয়া কথা। যি হওকে নহয়, নিজৰ মাতৃ বা শাহুজনী হৈছে কেইদিন থাকিব আৰু কেইদিন থাকিব, সেই মাতৃজনী চাবলৈ অকণমানো সময় নাই নে? তেওঁলোকৰ অকণমানো সময় নাই নেকি? আপোনালোকে যিটো ব্যৱহাৰ কৰিলে এই অনুপমা বাইদেউৰ লগত, কিন্তু আপোনালোকৰ লগতো হ'ব ন, গম পাইছে নাই? আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকক যে নকৰিব কি আছে? পাপৰ ভোগ এই পৃথিৱীতেই কৰিব লাগে। এই জন্মতে আপোনালোকে চব কৰি মেলি যাব লাগিব। যে নেভাবিব যে ভাল মানুহ হ'ম, ভাল জীৱনটো ভালকৈ সুখেৰে খাম, নহয়। আপোনালোকে মাতৃ পিতৃক যদি আপোনালোকে ভালকৈ যদি সুখ দিব পৰা নকন্দুৱাকৈ ৰাখিছে, হাঁহি ফূৰ্তি কৰি যদি ৰখা হ'লে আজি আপোনালোকে সুখ পালে হ'লে, গম পাইছে নাই? আপোনালোকে হাঁহি ফূৰ্তি নিজৰ মাতৃজনীক ৰখাব নোৱাৰিলে, দুখতে থকা আজি 10 দিন ধৰি বিচনাত পৰি থকা সেই মাতৃ আজি আপোনালোকৰ মাজৰ পৰা এৰি গুচি গ'ল, গম পাইছেনে? ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি আপোনালোকৰ সৰুতে তেনেকৈ কৰিছিলে নেকি? মাতৃ পিতৃয়ে যে 10 দিনমান বিচনাত নোখোৱাই নেবেলাকৈ পেলাই থৈ দিছিলে নেকি? আজি আপোনালোকে ডাঙৰ মানুহ হ'ল, ইঞ্জিনিয়াৰ প্ৰফেচাৰ হ'ল, যেতিয়া আপোনালোকৰ মা দেউতা চিনি নোপোৱা হ'ল, মা দেউতা চিনি পোৱা হ'ল। পৃথিৱীতকৈ চবতকৈ আগত আমি মা বোলা বস্তুকে চিনি পাওঁ। মায়ে হৈছে চবতকৈ ডাঙৰ মা, তাৰপিছত হৈছে ভগৱান। এই দুজন মানুহকে আপোনালোকে জীৱনত সন্মান কৰিব, তেতিয়া আপোনালোকে জীৱনটো ভালকৈ আগুৱাই নিব পাৰিব, গম পাইছে নাই? 1 নম্বৰ হৈছে নিজৰ মা, আমি জন্ম হৈ মা নামটো মুখত উল্লেখ কৰোঁ। 2 নম্বৰ হৈছে ভগৱান, হৈছে 2জন মানুহক আপোনালোকে সন্মান কৰিব, আৰু পিতৃয়ে 3জন মানুহ সন্মান কৰিব। আপুনি জীৱনত ভাল পথ উন্নতি কৰিব পাৰে। আপোনাৰ ল'ৰা ছোৱালীয়ে এসময়ত আপোনাক চাব। যদি আপোনালোকে এনেকুৱা কৰি নিজৰ মাতৃজনী মাতৃ হিচাপে গণ্য নকৰে, মাতৃক মাতৃ হিচাপে চিনি নাপায়, সেইবোৰ ছোৱালী বুলি কয়, সেইবোৰ বোৱাৰী বুলি কয়, সেইবোৰ পুত্ৰ বুলি কয়। মানুহে কয় পুত্ৰ বুলি, ল'ৰা ছোৱালী বুলি। পৃথিৱীৰ দৌল মন্দিৰত গৈ পেলাই চাকি দিয়ে, মোৰ ল'ৰা লাগে ছোৱালী লাগে, কিন্তু সেই ল'ৰাই আছে আগফালে সোমাই পিছফালে যে এনেকৈ পেলাই দিয়ে, সেইটোহে দুখ লাগে। কিন্তু মাতৃ পিতৃয়েতো সকলোৱে মাতৃ পিতৃয়ে মোৰ ল'ৰা ছোৱালী লাগে বুলি কান্দি থাকে, কিন্তু যিসকলৰ নাই সুখতে আছে,
যিসকল ল'ৰা ছোৱালী সেইকোনে একদম মানে দুজনে মিলিজুলি খাইছে সুখতে আছে। থকাবিলাকৰ এইটোহে পৰ্যায় আছে, হা মুখত পানী অকণমান দিবলৈ আহিব নোৱাৰিলে। মানে এতিয়া 10 দিন যে পৰি আছিলে মানে তেতিয়াহ'লে নিজৰ ছোৱালীজনী ওচৰতে থাকে, নিজৰ ছোৱালীজনী কি 10 দিন খবৰ ল'ব নাহিলে? তেতিয়াহে গম পোৱা যায় যে তেওঁ যে কৈছে যে আমি খোৱা যোগাৰ কৰোঁ, আমুক জোগাৰ কৰোঁ, হোটেলৰ লগত আমি কানেকশ্যন কৰাই দিওঁ, সেইবিলাক চব মিছা কথা। যদি তেওঁ যদি আহি থাকোঁ বুলি কৈছে, 10 দিন যদি পৰি আছে তেতিয়াহ'লে 10 দিন কি নিজৰ মাকৰ খবৰ এটা ল'বলৈ সময় নাই? মাকৰ খবৰ এটা ল'বলৈ সময় নাই? এনেকুৱা ল'ৰা ছোৱালীকে এই মাটি সম্পত্তি দিয়াটো উচিত নহয়, যিহেতু উচিত নহয় বুলি ভাবোঁ। সেইটো কাৰণে মানুহ যিমান হেৰিয়ৰ কাৰণে লাগিছে ভগৱানৰ নামত এটা স্থান পতাটো ভাল, গম পাইছে? সেই মাতৃজনী অনুপমা বাইদেউৰ নামত এটা স্থান ভাল, এটা নামঘৰ মানে তাত পতাটো ভাল বুলি ভাবোঁ। মই ভাবোঁ দে ভাল বুলি, বাকীবিলাকৰ কথা মই নকওঁ। কিন্তু এটা খুবেই দুখ লগা সময়, মানে নকৈ মানে নোৱাৰিলোঁ, যিহেতু সকলো মানে সেই মাতৃজনীলৈ মোৰ চাই মানে বহুত বেয়া লাগিলে। আপোনালোকে কি বুলি ভাবে, কি বুলি মানে কি কৰে মই নাজানো খুটে। তথাপিও যি হওক, মাতৃ বেয়াই হওক বা আপোনালোক গালিয়ে দিছিলে হয়তো, আৰু যিকোনো মাতৃয়ে নিজৰ ভালৰ কাৰণে, ল'ৰা ছোৱালী ভালৰ কাৰণেহে গালি দিয়ে। যদি সেইবোৰ যদি আপোনালোকে ধৰি মেলি যদি পুত্ৰ বোৱাৰী বা নিজৰ ছোৱালী সেইবিলাক যদি মাকৰ যদি সৰু সুৰা কথা যদি আপোনালোকে ধৰিছে, তেতিয়াহ'লে আৰু আপোনালোকৰ ছোৱালী আৰু ল'ৰা হৈ লাভ নাই। যদি সৰু সুৰা কথা যদি মায়ে জীৱনত মোক গালি দিলে, আমুক কৰিলে তামুক কৰিলে, পাপা এনেকুৱা কৰিলে, সেই বুলি যদি মা দেউতাক নাই চোৱা, কিন্তু ডাঙৰ কথা তোমাৰো দি নাইবা। তুমি যদি ল'ৰা ছোৱালীক যেতিয়া দম দিয়া, গালি দিয়া, তেতিয়া তোমাৰ ল'ৰা ছোৱালী যদি তোমাক যদি অকণমানে ঘূৰি নাচা, তোমাৰ কেনেকুৱা লাগিব কওকচোন? তোমাৰ কেনেকুৱা লাগিব? সদায় নিজৰ ছাইডত থাকি পেলাই চাবাচোন, তুমি মা দেউতাক অলপ সন্মান আৰু এসাঁজ ভাত খুৱাই চাবা, কিমান মনটো শান্তি লাগিব, কিমান এটা সুখ অনুভৱ কৰিব পাৰিবা। সেইটো সদায় চাব লাগে। সেই মানুহজনীক মই ধিক্কাৰ দিওঁ, এনেকুৱা নিচিনা ছোৱালীক লাভ নাই। মুঠতে মই বেয়াকৈ ক'বও নোৱাৰোঁ, যিহেতু এটা ছ'চিয়েল মিডিয়া নহয়, বহুত বেয়াকৈ ওলাই যায় মুখৰ পৰা। এইবোৰ ছ'চিয়েল মিডিয়াত ইমান বেয়াকৈ কোৱাটো ভাল নহয়, যিহেতু বহুত ডাঙৰ মানুহে চাই থাকে। কিছুমান মানুহে সেইফালে বেয়াকৈ নকওঁ, কিন্তু বহুত বেয়াকৈ ওলাই যায় এই ছোৱালীজনীৰ ওপৰত আৰু পুত্ৰ বোৱাৰীৰ ওপৰত। গতিকে আৰু কি ক'ম, বেছি দীঘলীয়া নকওঁ, ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ। মোৰ মনত যিটো ভাবিছোঁ সেইটো কৰিলোঁ, আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ।